হাই গাইজ, মই আজি তেজপুৰ মেডিকেল কলেজলৈ গৈ আছোঁ আৰু তেজপুৰ মেডিকেল কলেজৰ কি আছে কি নাই সকলোখিনি আপোনালোকৰ আগত ডিটেইলছ দাঙি ধৰিম। যাওঁ বলক। মই তেজপুৰ মিছন চাৰিআলিৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। তেজপুৰ মিছন চাৰিআলিৰ পৰা TMC অৰ্থাৎ তেজপুৰ মেডিকেল কলেজ হস্পিটাল। মিছন চাৰিআলিৰ পৰা TMCHৰ ডিষ্টেঞ্চ হ'ল 16.1 কিলোমিটাৰ। গুৱাহাটী, নগাঁও, ডিব্ৰুগড়, শিৱসাগৰ, লখিমপুৰ, বিশ্বনাথ আদিৰ পৰা আহি যদি মিছন চাৰিআলি আপোনালোকে উপস্থিত হয়, ইয়াত মিছন চাৰিআলিৰ পৰা আপোনালোকে বেছি দূৰ যাব নালাগে, মাত্ৰ 16.1 কিলোমিটাৰ। ইয়াৰ পৰা আপুনি যিকোনো গাড়ী পাব। জাষ্ট আহি পালোঁ। এতিয়া মোৰ বাইকটো আৰু হেলমেটটো ইয়াত থৈছোঁ। বাইক আৰু হেলমেট ইয়াত থৈছোঁ, জানো কোনোবাই চুৰিও কৰি লৈ যাব পাৰে। চ' সেইকাৰণে ভাবিলোঁ যে ইয়াতে থৈ দিওঁ, ছেফ আছে, লক কৰি থৈ দিওঁ। চ' গাইজ বলক, এয়া তেজপুৰ মেডিকেল কলেজ হস্পিটাল। যাওঁ বলক, ভিতৰত সোমাই যাওঁ। মিছন চাৰিআলিৰ পৰা যদি টুমুকিৰ ফালে যাওঁ আমি, এয়া প্ৰথম গেট আপোনালোকক দেখাই আছোঁ। মিছন চাৰিআলিৰ পৰা যদি আমি টুমুকিৰ ফালে যাওঁ, মানে TMC তেজপুৰ মেডিকেল হস্পিটাললৈ যাওঁতে প্ৰথমে এটা গেট পোৱা যাব। এই গেটটো আমি প্ৰথম গেট, আৰু এটা আছে দ্বিতীয় গেট। গেটটোত সোমাই প্ৰথমে পাব বিভিন্ন ধৰণৰ গাড়ী ইয়াত ৰখি আছে। আপুনি হস্পিটালৰ পৰা বিভিন্ন ঠাইলৈ যদি লৈ যাব বিচাৰে, তেতিয়া ইয়াৰ পৰা আপুনি লৈ যাব পাৰিব। এয়া চাওক, এম্বুলেঞ্চৰ পৰা আদি কৰি সৰু সুৰা যিকোনো গাড়ী ইয়াতে আপুনি পাব। এয়া চাওক, মষ্ট ইম্পৰ্টেণ্ট থিং টয়লেট, যাৰ বহুত প্ৰয়োজন হয়। প্ৰথম গেটে সোমাওঁতে এই টয়লেটটো পাব। চৰকাৰী টয়লেটতকৈ বহুত চাফ চিকুণ এই টয়লেটটো আপুনি পাব। এয়া ফাৰ্মাচিষ্ট, আপুনি প্ৰথম গেটে সোমাওঁতে ফাৰ্মাচিষ্ট পাব। লগতে কেণ্টিনো পাব। এয়া চাওক কেণ্টিন, আপোনাৰ ভোক লাগিলে ইয়াত আহি খাব পাৰে। ফাৰ্মাচিষ্টৰ ওপৰত লিখা আছে সুলভ মূল্যত গুণগত ঔষধ আৰু বিশ্বাসনীয় চিকিৎসা সামগ্ৰী প্ৰতিষ্ঠান। প্ৰথমৰ পৰা আপোনালোকক দেখাই আছোঁ। ইয়াৰ অৰ্থপেডিক OPD, আৰু ইয়াৰ ফালে গৈ আছোঁ। চাওকচোন কি দেখা যায়। হস্পিটালত আহিলে এটা কথা গম পোৱা যায় যে মানুহৰ জীৱননো কি, আৰু জীৱন যে কচুপাতৰ পানী বুলি কয়, এনেই নকয়। ইয়াত আহিলে সেইটো গম পোৱা যায়। প্ৰথম গেটে সোমাওঁতে গ্ৰাউণ্ড ফ্ল'ৰত যিমানখিনি দেখা যায় প্ৰায়বোৰে OPD। কি অৱস্থাত যে মানুহবোৰ হৈ আছে দেখিলেই মনটো কেনেকুৱা লাগি যায়। জীৱনৰ আচল অৰ্থ ইয়াত আহিলেহে গম পোৱা যায়। এয়া কিহৰ কক্ষ চাওকচোন বলক। ইয়াত সদায় ভিৰ হৈ থাকে। এয়া ৰেজিষ্ট্ৰেশ্যন কক্ষ। কোনোবা নিউ পেচেণ্ট যদি এডমিট হ'ব আহে, তেতিয়াহ'লে প্ৰথমে ইয়াৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। কিমান মানুহ চাওক। হস্পিটালত আহি কোনেও কেতিয়াও পিক নেপেলাব। এয়া 2 নম্বৰ গেট আপোনালোকক দেখাই আছোঁ। প্ৰথম গেট আৰু 2 নম্বৰ গেট, দুটা গেট আছে। প্ৰথম গেট দি সোমাওঁতে আপুনি কি পাইছিলে? ফাৰ্মাচিষ্ট পাইছিলে। কিন্তু 2 নম্বৰ গেট দি সোমাওঁতে আপুনি পাব এমাৰ্জেঞ্চি কক্ষ। এয়া চাওক, আপোনালোকক লৈ গৈ আছোঁ এমাৰ্জেঞ্চি কক্ষ। এয়া চাওক, এমাৰ্জেঞ্চি কক্ষ। পেচেণ্ট চিৰিয়াছ হ'লে আৰু দুৰ্ঘটনা হ'লে পেচেণ্টবোৰ ইয়াত আহে। লগতে আছে, মই দেখাই আছোঁ MRI চেণ্টাৰ, মানে MRI কেন্দ্ৰ, পেচেণ্ট ৰখা ঠাই। 2 নম্বৰ গেট দি সোমাওঁতে আপুনি ৰাইট ছাইডত প্ৰথমে পাব বেংকৰ ফেচিলিটি, কাৰণ চবেই আজিকালি কেছ লৈ নাহে। গতিকে আমি বেংকৰ বহুত প্ৰয়োজন হয়। সেইকাৰণে 2 গেট নম্বৰ দি সোমাওঁতে প্ৰথমে 2টা বেংক পাব, পাঞ্জাৱ নেশ্যনেল বেংক আৰু SBI। আপুনি আৰু লগতে ATMও পাব। আপুনি যিকোনো বেংকৰ পৰা টকা উঠাব পাৰিব। পাৰ্ট 2ত বাকী ডিটেইলছখিনি আপোনালোকক দেখাম। আজি ইয়াতে সমাপ্ত কৰিলোঁ।